মেগী বনাবৰ বাবে মই এইফালে পিঁয়াজ দুটা কাটি লৈছোঁ, এইফালে মান ধনিয়া পাত, লগতে এইফালে কেঁচা মটৰ আৰু বুট তিয়াই লৈছোঁ। এয়া 2 পেকেট মেগী লৈছোঁ, লগতে মেগী মছলা 2 পেকেট, এইফালে ধনিয়া পাউডাৰ, মিৰ্চি পাউডাৰ, জিৰা পাউডাৰ লৈছোঁ আৰু আপোনালোকে অলপ হালধিও এড কৰি দিব। এতিয়া এইফালে কেৰাহী এখন পাতি তাতে অলপ তেল দি দিছোঁ। তেলটো অলপ জোখমতে দিব যাতে মেগীটো খাবলৈ সোৱাদ লগা হয়। কমকৈ দিলে ইমান সোৱাদ নাহে মেগীটো। এতিয়া ইয়াতে মই তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি আপোনালোকে ৰঙা নোহোৱালৈকে ভাজিব, তেতিয়া খাবলৈ বেছি সোৱাদ লাগিব। এইফালে মোৰ ৰঙা হ'ল পিঁয়াজখিনি। মই ইয়াতে মটৰ আৰু চানাখিনি দি দিছোঁ। এতিয়া এইখিনিও অলপ ভাজিব। ইয়াত নিমখ নিদিলেও হয় মেগী বনালে, যিহেতু মেগীত মছলাটোত নিমখ থাকেই, কিন্তু মটৰ আৰু চানাখিনিত যাতে সোমাই যায় তাৰ কাৰণে অলপ নিমখ দি দিব। এতিয়া এইখিনি ৰঙা নোহোৱালৈকে অলপ ভাজিব। এইফালে মোৰ এইখিনি ৰঙা হৈ গ'ল। এতিয়া মই এইফালে মেগীখিনি দি দিছোঁ। মেগীখিনি দি প্ৰায় লৰাব, মেগীখিনিত যাতে তেলটো ভালকৈ লাগি যায়। তাতে আপোনালোকে মেগীখিনি লৰাই থাকোঁতে আপোনালোকে তাতে সকলো মছলাও এড কৰি দিব। এতিয়া মই এইফালে সকলো মছলা দি দিছোঁ। ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, মিৰ্চি পাউডাৰ, মেগী মছলা সকলোবোৰ এড কৰি দিলোঁ। হালধিও দিলোঁ তাতে। এইখিনি দি আপোনালোকে অলপমান দেৰি লৰাব। কিছুমানে এই মেগীটো বইল কৰিও বনায়, কিন্তু বইল কৰি বনালে টাইমটো বেছি লষ্ট হয়, কিন্তু এনেকৈ বনালে একেবাৰে টাইম লষ্ট নহয়। এতিয়া মই কাটি থোৱা ধনিয়া পাতখিনি দি দিলোঁ। এতিয়া ইয়াতে অলপমান পানী দিব যাতে মেগীটো সিজে। অলপমান মেগীৰ ওপৰলৈকে দিব, যাতে বহুত বেছিও নিদিব, খাবলৈ একেবাৰে হেৰেকা হৈ যাব। অলপমান পানী দিব, যাতে মই দেখিছে জোখমতে কিমানখিনি পানী দিলোঁ। এতিয়া ইমানখিনি পানীত মেগীটো ধুনীয়াকৈ উতলিব, লগতে মেগীটোৰ কালাৰো আহিব বহুত ধুনীয়া। আৰু সঘনাই অলপ লৰাই থাকিব আৰু ভাজি থাকিব। এইফালে দেখিছে মোৰ মেগীখিনি প্ৰায় ৰেডি হৈছেই। আৰু অলপমান ছাইডৰ পানীটো যেতিয়া শুহি ল'ব, তেতিয়াই মোৰ একেবাৰে মেগীখিনি হৈ যাব। এইফালে হৈ গ'ল মোৰ মেগী, ছাইডৰ পানীও শুহি ল'লে একেবাৰে। দেখিছে ই দেখিবলৈ ইমান ধুনীয়া হৈছে, খাবলৈও খুবেই টেষ্টি। এতিয়া আমাৰ এয়া মেগী চেলেঞ্জ ষ্টাৰ্ট হৈছে। 2টা বাটিতে এয়া সমান সমানকৈ মই মেগী দি দিছোঁ। এতিয়া আমাৰ মেগী চেলেঞ্জ হ'ব। আমি ৰেডি 1 2 3 কৰি পিনে এটেক বুলি ক'ম। যোনে ফাৰ্ষ্টতে মেগী খাই শেষ কৰিব পাৰিব সিয়ে উইনাৰ হ'ব। 1 2 3 এটেক। এয়া খতম হৈ গ'ল মোৰ মেগী হাৰিলে ফাৰ্ষ্ট টাইম চেলেঞ্জ কৰি হাৰি গ'ল। চলে আজি ফুলকৈ ভিডিঅ'
যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে কি কৰিব কৈ দিয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব যাতে আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতে পায় গতিকে আজিলৈ ভিডিঅ'ত নাজানো সেইবাবে এয়া মোৰ ভাইটি আজি ফাৰ্ষ্ট টাইম আহিছে ভিডিঅ'ত আগতে হয়তো আপোনালোকে দেখা নাই গতিকে তাকো মৰম দিব বুলি আশা কৰিলোঁ আজিলৈ বাই বাই